सो मैं बहुतखिनि आহি পালোঁ আগত মোৰ আৰু ফাইনেলি মেইন গেটখন পালোঁ চাগে গৈ আছোঁ ওপৰলৈ তো ৰাতিপুৱা 5টা হ'ল আৰু 5 আৰু কি বুলি কয় আমি এতিয়া সোণপৰাগলৈ যাব লাগে আমি হোটেলত আছিলোঁ এতিয়া গোটেইকেইটাই উঠিয়ে গৈছোঁ গোটেইকেইটাই তো এতিয়া ৰাজু মহাশয় এতিয়াও শুই আছে তো ৰাজু মহাশয় উঠাওঁ আৰু যিটো ব্লগ বনাই আছিলোঁ আমি সেইটো উঠাব লাগে আৰু ঐ উঠ 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 ঐ উঠ উঠ যাব লাগে উঠ ব্লগ ষ্টাৰ্ট কৰিছোঁ উঠ ব্লগ ষ্টাৰ্ট কৰিছোঁ দে এটা কওক কিবা এটা কৈ দে Okay, good morning guys from the bags মোৰ একেবাৰে টোটেলি অৱস্থা বেয়া একদম চৰ্দি যদি লাগি গোটেই মাত চাত ভাঙি গৈছে তো এতিয়া মোক কৈ মানে পাৰা নাই বাকী ততে উঠিলি আমি উঠি ফ্ৰেছ হ'লোঁ যাওঁ আৰু মাত্ৰ 15-20 মিনিট আছে তে সোনকালে উঠিছে তো আজি আপোনালোকক গুড মৰ্ণিং ক'লোঁ ইয়াৰ পৰা ইণ্ডিয়াৰ বেগছৰ পৰা আমি এতিয়া গৈছোঁ কেদাৰনাথ আজি বহুত ট্ৰাই কৰিম ওপৰলৈ উঠিবৰ কাৰণে আমাৰ মানে এটা ফুটুৱা কিছুমান আছে মানে কি ক'ম আৰু একো নাই চব অল অফ গুড মৰ্ণিং তো আপোনালোকে চাওক নেক্সট আৰু যিখিনি একদম পুৰা ধুনীয়া জেগা আহি আছে মই উঠি কেনে আপোনালোকক আমি এতিয়া আৰু বেছি কৈ নাথাকোঁ সোণপৰা গৈ পিনে আমাৰ নতুনকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু সোনকালে আৰু একেলগে সদায় দৰে আপোনালোকে চাই থাকক বাৰু একেলগে আপোনালোকক লগত লৈ আমিও একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ আমি ওলালোঁ সোণপৰাগলৈ বাট সোণপৰাগলৈ যায় নে নাযায় গম নাপাওঁ আমি ক'লৈ যায় চাই লওঁ তো এইটো চাওক চাওক কিবা দিয়া আছে আপোনালোক ভিডিঅ' দেখাব পৰা নাই সেইটোৱে পূৰা গৈ আছোঁ আমি এতিয়া সোণপৰাগলৈ ক'লৈ যায় এইটো গম নাপাওঁ বাট যাই আছোঁ দেন চাই থাকক আৰু বহুত ব্লগ বাষ্টাৰ এতিয়া আহিব ভিডিঅ'বোৰ বহুত ব্লগ বাষ্টাৰ ভিডিঅ' আহি আছে এতিয়া আৰু বহুত ধুনীয়া ধুনীয়া জেগা প্লিজ চাই যাওক আৰু ব'লক আপোনালোকৰ লগত একেলগে চাওঁ লাচ্ছি ব'লক চাওক নদী বৈ গৈছে ফাইনেলি আমি ৰূপকাশীত আহি পালোঁ তো ইয়াৰ পৰা ডাইৰেক্ট সোণপৰাগ আজি চাগে ট্ৰেকিং ষ্টাৰ্ট দিম তো গোটেইখিনি কৰিম আপোনালোকে চব চাই থাকক এইখন আমাৰ বাকৰিৱালা গাড়ী তো অজিত দা কিবা ক'ব নেকি ভাল লাগিছে भैया इधर क्या बकरियां से क्या आते हैं क्या इधर लग्जरी गाड़ी है इसमें देखना चौखा में ओके आपका नाम क्या है ओके नाइस नेम ये लग्जरी गाड़ी এইখন মানে লাক্সারি গাড়ী হয় তো তেখেতে ক'লে নিশ্চয় শুনিলে यहाँ का BMW ये है BMW মানে ইয়াৰ प्लीज डोंट डिस्कस ভাই এইটা কো ओके तो देखिले तो আগলৈ গৈ আছো আৰু মেবি আমাৰ পাঁচটা গোটেইখিনি কৈ ল'লো কেনেকৈ কি পাছ কৰিব লাগে আপোনালোকক কৈ দিম তো চাইডা কছ বুলি আগলৈ গৈছোঁ আজি কেনেকৈ জেগাখিনি লাগিছে পিছে এবাৰ ক'ব আমি যাম আজি যাম নহয় যেনেকৈ যামেই আমাৰ এই
বহুত মানে দুদিন ৱেষ্ট হৈছে আমাৰ- লেটৰ কাৰণে হৈছে আমাৰ এটা পাগল এটা আছে, তাক সুধিব সি কি ভাবি আছে এনি টাইম ভাবিয়ে থাকে কিবা ভাবি আছে একো ভাবি দেখা নাই কিয় পেহীৰ কথা মনত পৰছে নেকি নহয় আৰে যাব লাগে সোনকালে দৰ্শন পাব লাগে অ'কে এয়াই বলক যাই থাকোঁ আগত লগ পাই আছোঁ তো ফাইনেলি আমি চম্প্ৰয়াগ আহি পালোঁ আহি পাই কিনে আপোনাৰ ইয়াৰ পৰা নামিলোঁ বাকীখিনিৰ পৰা গাড়ী চাড়ী যাব নিদিয়ে তো সকলোৱে এতিয়া যাব লাগিব তো যাওঁ ক'লৈ যাব পাৰে চাওক বেগ চেগ চিঙি গোটেই ছিঙি গৈছে তো এইটো চাওক এইটো গোটেই পাৰ্কিং হয় এইটো আপোনাৰ চম্প্ৰয়াগৰ তো আমাৰ দানৱকেইটা আগত গৈছে কিবা এটা গৌৰীকুণ্ডলৈ যাম কিবা কেদাৰনাথ মন্দিৰ দেখা পাইছে চাই লওঁ কোনটো ল'বা ল'লে সেইটো আৰু इसका प्राइस कितना है भैया हाँ फिक्स प्राइस केदारनाथ में ना ओके হোটেল দিয়া আহি কেনে ল কিতাপবিলাক ইয়াতে থৈ যোৱা আহি কেনে ল'ম তো এইটো 260 মানে এতিয়া মানে দাঙিব ইচ্ছা নাই কাৰণ বহুত বস্তু তো আগত যাই কেনে ল'ব লাগিব এইটোৱে তাৰোপৰি বহুত ভাল লাগি আছে জাৰ্ণিটো কৰি বাট কষ্ট হৈছে কষ্ট হ'লে একো নাই আৰু চলি যায় কিন্তু তো এইকেইটা চাওক মালা চালা ল'ব মোৰ অকণ মোবাইলত এৰা বেৰা হৈছে কাৰণ মই দুটা বেগ দাঙি আছোঁ তো এইটো নাই ভালকৈ কৰিম মানে কি বেগকেইটা আমি ফাৰ্ষ্ট থৈ ল'ম এই দুটা বেগ লৈ উঠিব নোৱাৰোঁ এইটো খাটাং তো এইটোৱে তো গাইজ প্লিজ ছাপোৰ্ট কৰক ইমান কষ্ট কৰিছোঁ প্লিজ সাধাৰণ ছাবস্ক্ৰাইব এটা কৰি যাওক প্লিজ কৈছোঁ প্লিজ তো চাওক চম্প্ৰয়াগৰ ভিউ আমি ওপৰত যাম চাগে মেবি ইয়াৰে ওপৰত যাম চাগে নাজানো এতিয়ালৈ ক'ব নোৱাৰোঁ বাট চাই লওঁ গোটেইখিনি একো বেয়া লগা নাই কিন্তু বস্তুখিনি দাঙি একদম বটলা লাগে তো এইটো চাওক গোটেইটো একদম হালত বেয়া হৈ গৈছে আপোনাৰ তো বলক আগলৈ যাওঁ এই ৰাস্তা দেখিছে নাই পূৰা উঠিব লাগিব তো অকণমানকৈ শ্বট দেখাই যাম কাৰণ গোটেইটো শ্বট ল'ব নোৱাৰে ন বেছি দীঘলীয়া হৈ যাব তো এইটোৱে চাই থাকক গাইজ গৈ আছোঁ আগলৈ তো ফাইনেলি চম্প্ৰয়াগৰ এইখন দলংখন পাই গ'লোঁ তো আমাৰ মাজত অযোধ্যা কেনেকুৱা লাগে আৰু বহুতখিনি জেগা যাব আছে আৰু বহুত চালি আছিলে ব্লগ আহিব আছে একদম ইয়াৰে পিছত যিখিনি আপোনাৰ ভিডিঅ' দিম ন চাই থাকিব তো ইয়াৰ ৰেইনকোট এটা কিনি লৈছোঁ চাওঁ যদি বৰষুণ দিয়ে তেন পিন্ধিব লাগিব আৰু যদি বৰষুণ নিদিয়ে সেইটো চাওঁ আৰু তো আপোনালোকক মই দেখাই দিওঁ নদীটো চাওক এবাৰ জাষ্ট দেখাই দিওঁ অকণমান চাই লওক তো এইটো চাওক এইটো ক'ৰ পৰা বৈ আহিছে সঁচাকৈ দেই মহাদেৱতো কিবা মহিমা আছে সঁচাকৈ জেগাবোৰ চাওক একদম পূৰা মানে এনেকুৱা ফিল হৈছে যেনে ইয়াৰ পৰা যাব মন নাই আৰু মানে এবাৰ বেলেগ জেগাত আহিব মানে মন গৈছে এইটোৱে গাইজ গাড়ী আছোঁ গৌৰীকুণ্ডলৈ যাম তাৰপিছত নেক্সট আহি আছে বলক এয়া আমি কেদাৰনাথ ৰাস্তালৈ উঠি গৈ আছোঁ চাওক ইয়াতে বৰষুণ বহুত হয় কাৰণে গোটেই ৰাস্তাবোৰ পিছল হৈ আছে ফাইনেলি আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল গৈ আছোঁ ওপৰলৈ অ'কে এই মাত্ৰ ওপৰলৈ আপোনালোকে চাই যায় এইবিলাক ঘোঁৰা ষ্টেণ্ড হয় এই লগত যদি ঘোঁৰাত বিচাৰে
মানে ঘূৰাত নাযাব কাৰণ সিহঁতে যিহেতু জন্তু হয় ন ইমান কষ্ট পায় গতিকে গৈ আছোঁ চবে মানুহ বহুতখিনি আছে অফ চিজন হিচাপত সোনকালে সোনকালে গৈ আছোঁ গৈ আছোঁ সোনকালে সোনকালে যাই থাকিম এই চাওক নাজাৰা চাওক চাওক নাজাৰা কেনেকুৱা লাগছে কওক এই ঘোঁৰা ষ্টেণ্ড ইয়াত লৈ আছে তোমাৰ অজিত দা আহিব পৰা নাই এই আহিছে কাৰণ ছাইড দি দিব কাৰণ নহ'লে সিহঁতে ছাইড টাইড নিদিয়ে আপুনি ছাইড দিব লাগিব সিহঁতে ছাইড নিদিয়ে সেইটোৱে উঠি আছে আমি নে কি চাই থাকক আপোনালোকে অকণমান দেখাব নোৱাৰিলোঁ বিসংগতি হ'ল মাজতে তো এতিয়া প্ৰপাৰ দেখাম আপোনালোকক চাই থাকক মোৰ আৰু 8 কিলোমিটাৰ আছে বাকী মোৰ ফ্ৰেণ্ডছখিনি যিখিনি 4জন আছে সিহঁতে পিছতে থাকি গ'ল তাৰমানে মাজতে অলপমান ঘূৰা চুৰা দৌৰি থাকেতো তো সেনেকৈ অলপমান জাম আছিল ট্ৰেফিক সেইটো কাৰণে মই আগত আহি থাকিলোঁ যেতিয়া ছিগনেল পালোঁ ফোন কৰিলোঁ কিন্তু সিহঁতে মানে বহুত পিছত আছে চ' মই ভাবিলোঁ আগুৱাই গৈ আছোঁ এতিয়া বাকী মই যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম আৰু বাকী মোৰ ৰাজৰ ফালৰ পৰা দেখাব চ' এইখিনিয়ে আগলৈ ভিডিঅ'টো চাই থাকক So guys, बहुत भागल लगছে আৰু এতিয়া যাই পা হিচাপ নাই সেইটোৱে দিগৰ আপোনাৰ আজি এইটো এপিছড ইয়াতে সমাপ্ত কৰিম আৰু বাকী যিখিনি আমি উঠি যাম সেইখিনি আপোনাৰ নেক্সট ভিডিঅ' দেখা হ'ব কাৰণ কিয় হ'ব কিয় দেখা হ'ব কাৰণ বহুত কষ্ট হৈছে তো ইয়াতে শেষ কৰিলোঁ বাকীখিনি দুটা স্পট লৈ ডাইৰেক্ট কেদাৰনাথৰ আপোনালোকক দৰ্শন কৰাই দিম নেক্সট ভিডিঅ'ত তো এইটো ভিডিঅ' কেনেকুৱা লাগে প্লিজ জনাব কমেণ্ট কৰি আৰু প্লিজ মই কৈছোঁ 200 লাইক ৰাখিব প্লিজ আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু মই বুলি নহয় মোৰ লগৰকেইটা বহুত কৰি আছে লগৰকেইটাৰ কাৰণে প্লিজ এটা লাইক দিব সেইটোৱে তো আজিলৈ মানে কি এতিয়া আৰু এইটো ইয়াতে টু বি কণ্টিনিউ থাকিব দেন নেক্সট ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ তো হেপী থাকিব আৰু আমাৰ ভিডিঅ' চাই থাকিব